ফ্ৰেণ্ডছ, শিক্ষাৰ আখল ঘৰলৈ সকলোকে স্বাগতম জনালোঁ। আজি মই সকলোৱে বনাই থকা ৰেচিপি এটা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। সকলোৰে ঘৰত বনালেও বনোৱা পদ্ধতিবোৰ সকলোৰে বেলেগ বেলেগ নহয় জানো। আজি মোৰ পদ্ধতিৰে কেনেকৈ ৰঙালাও আগ আৰু দাইল ৰেচিপিটো বনালোঁ তাকে চাওঁ হওক। এই ৰেচিপিটো বনাবলৈ মই এমুঠি দাইল লৈ লৈছোঁ আৰু লৈ লৈছোঁ এচামুচ পাঁচফোৰণ, দুটা শুকান জলকীয়া, গ্ৰেট কৰিলোঁ আদা, নিমখ 1 চামুচ, হালধি 1 চামুচ আৰু চেনি 1 চামুচ। ৰঙালাও আগ কেইটামান ভালদৰে ধুই কাটি লৈছোঁ। এতিয়া এখন কেৰাহী গৰম কৰি তাতে 2 কাপমান পানী দি দিছোঁ। পানী বৰ বেছিকৈ দিয়া নাই কাৰণ থুপথুপীয়াকৈ বনাম। আৰু দি দিছোঁ ধুই লোৱা দাইলকেইটা আৰু 1 চামুচ নিমখ দি এইখিনি এতিয়া ফুটি যোৱালৈকে দাইলখিনি সিজাই ল'ম। হালধি দিয়া নাই, হালধি পাছত দিম। প্ৰায় 5 মিনিট মানৰ পাছত দাইলখিনি উতলিবলৈ ধৰিছে আৰু ফেনো উঠি আহিছে। ফেনখিনি পেলাই ল'ম আৰু দাইলখিনি ফুটাৰ লগে লগে মই ইয়াত দি দিছোঁ কাটি লোৱা ৰঙালাও আগকেইটা। আৰু দি দিছোঁ 1 চামুচ হালধি। হালধিখিনি দিয়াৰ পাছত এইখিনি ভালদৰে মিক্স কৰি ল'ম আৰু থুপথুপীয়াকৈ সিজালৈকে মই ঢাকনিৰে ঢাকি ৰাখিম। দাইলখিনি সিজি গৈছে। এতিয়া মই এটা পাত্ৰত এইখিনি নমাই ল'ম। এতিয়া মই কেৰাহীখনতে 2 চামুচ মিঠাতেল দি শুকান জলকীয়া আৰু পাঁচফোৰণ দি ফোৰণ দি ল'ম। এইখিনি ক'লা হোৱালৈকে ভাজি ল'ম। এতিয়া পাঁচফোৰণ আৰু জলকীয়া কেইটা ক'লা পৰাৰ লগে লগে ইয়াত দি দিছোঁ 1 চামুচ আদা। আদাখিনি অলপ কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'ম। তাৰ পাছত দি দিছোঁ দাইলখন। দাইলখন দিয়াৰ পাছত অলপ সময় লৰচৰ কৰি ইয়াতে 1 চামুচ চেনি দি দিম আৰু অলপ সময় উতলাই ল'ম। অলপ সময় উতলাই লোৱাৰ পাছত মোৰ দাইলখন ৰেডি হৈ গ'ল। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব প্লিজ। Flavors of love.